নমস্কাৰ এণ্ড স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। ভিডিঅ'টোত আমি ইম্পৰ্টেণ্ট এটি টপিক লৈ আহিছোঁ, যি টপিকৰ পৰা DLED এন্ট্ৰেন্স এক্সামত প্ৰতি বছৰে এটি নহয় এটি কুৱেশ্যন অহা দেখা যায়, আৰু সেই টপিকটো হ'ল ইম্পৰ্টেণ্ট ডেইজ অৰ্থাৎ গুৰুত্বপূৰ্ণ দিৱস। প্ৰথম দিৱস হ'ব 26 জানুৱাৰী গণৰাজ্য দিৱস, 30 জানুৱাৰী শ্বহীদ দিৱস, 30 জানুৱাৰীত শ্বহীদ দিৱস পালন কৰা হয়। 4 ফেব্ৰুৱাৰী বিশ্ব কৰ্কট দিৱস অৰ্থাৎ বিশ্ব কেঞ্চাৰ দিৱস পালন কৰা হয়। 21 ফেব্ৰুৱাৰী আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস, 28 ফেব্ৰুৱাৰী ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস, 28 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। ইয়াৰ পিছত 8 মাৰ্চত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয়। 15 মাৰ্চত বিশ্ব গ্ৰাহক অধিকাৰ দিৱস পালন কৰা হয়। 7 এপ্ৰিলত বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয়। 18 এপ্ৰিলত বিশ্ব ঐতিহ্য দিৱস, 22 এপ্ৰিলত পৃথিৱী দিৱস পালন কৰা হয়। 25 এপ্ৰিল বিশ্ব মেলেৰিয়া দিৱস, 1 মে তাৰিখে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস, 8 মে তাৰিখে বিশ্ব ৰেড ক্ৰছ দিৱস পালন কৰা হয়। 31 মেৰ দিনা বিশ্ব ধঁপাত বিৰোধী দিৱস, 5 জুনত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। 21 জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস অৰ্থাৎ য়োগা ডে। 11 জুলাইত বিশ্ব জনসংখ্যা দিৱস। ইয়াৰ পিছত 26 জুলাইত কাৰ্গিল বিজয় দিৱস। 15 আগষ্টৰ দিনা স্বাধীনতা দিৱস পালন কৰা হয়। 29 আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। 5 ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় শিক্ষক দিৱস। 8 ছেপ্টেম্বৰত আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস। 14 ছেপ্টেম্বৰত হিন্দী দিৱস। 16 ছেপ্টেম্বৰ বিশ্ব ওজন দিৱস। 27 ছেপ্টেম্বৰত বিশ্ব পৰ্যটন দিৱস পালন কৰা হয়। 2 অক্টোবৰত গান্ধী জয়ন্তী। 5 অক্টোবৰত বিশ্ব শিক্ষক দিৱস। 5 ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় শিক্ষক দিৱস আৰু 5 অক্টোবৰত বিশ্ব শিক্ষক দিৱস। 16 অক্টোবৰত বিশ্ব খাদ্য দিৱস। 24 অক্টোবৰত জাতিসংঘ দিৱস পালন কৰা হয় অৰ্থাৎ UN ডে। 31 অক্টোবৰত ৰাষ্ট্ৰীয় একতা দিৱস। 14 নৱেম্বৰ শিশু দিৱস। 26 নৱেম্বৰ সংবিধান দিৱস। 1 ডিচেম্বৰ বিশ্ব এইডছ দিৱস আৰু 10 ডিচেম্বৰ মানৱ অধিকাৰ দিৱস। এই 30টা ইম্পৰ্টেণ্ট ডেইজৰ ভিতৰৰ পৰা আপোনালোকে পৰীক্ষাত এটি নহয় এটি কুৱেশ্যন অহা দেখা পাব। সেয়েহে এই দিনখিনি আপোনালোকে গুৰুত্ব সহকাৰে চাই মনত ৰাখি যাব। ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো যদি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।